নমস্কাৰ মোৰ চেনেল আবুৰলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছো কেইজোৰমান মিক্সপাটৰ সেট। এইযোৰ চাওক, এইযোৰ পাতল পিংক কালাৰৰ ধুনীয়া মিক্সপাটৰ সেট। অল বডি ফুল আছে, আপোনাৰ সমানে ফুল আছে অল বডি, আৰু আপোনাৰ মাজত মিনা কৰা হ'ব। আৰু এখন হ'ব মেখেলা। ইয়াৰ মেখেলা পুৰা ওপৰলৈকে ফুল আছে, আপোনাৰ মাজত সিলভাৰ গুণাৰে মিনা কৰা আছে। তো বৰ্তমান খুব চলি আছে এইটো, আৰু আপোনালোকেও ল'ব পাৰে যিহেতু বৰ্তমান বিয়াৰ সিজন চলি আছে। তো বিয়া পাৰ্টিত এইবিলাক বহুত ভাল জোৰা হয় পিন্ধি যোৱাৰ কাৰণে। এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। এইটো ব্লাউজৰ পিছত এনেকুৱা এটা ডাঙৰ পাৰি থাকিব। খুব ধুনীয়া জোৰা হয়, কাপোৰটো ধুনীয়া হয়। এইযোৰ চাওক, এইযোৰ পেল গ্ৰীণ কালাৰৰ মিক্সপাটৰ জোৰা হয়। ইয়াৰ মাজত সৰু সৰু বুটা আছে, আৰু আপোনাৰ হোৱাইট খুটাৰে মিনা কৰা আছে সৰু সৰুকে। এইটো চাই ল'ব পাৰে। এইটো হ'ব ইয়াৰ মেখেলা। মেখেলাত পুৰা ওপৰলৈকে ফুল আছে, খুব ধুনীয়া কালাৰ হয় এইটো। আৰু এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিছত এনেকুৱা এটা ডাঙৰ পাৰি থাকিব, বহুত হেভি হ'ব জোৰাটো। আৰু এইটো চাওক, এইটো পাতল বেঙুনীয়া কালাৰ হয়, লাইট পাৰ্পল কালাৰ। খুব ধুনীয়া জোৰা হয়। অল বডি এনেকুৱা ফুল আছে সৰু সৰু, আৰু আঁচলটো চাই লওক, আঁচলটো কিমান ডাঙৰ। আৰু এইটো আপোনাৰ ধুনীয়া শাইনিং কৰে, আপোনাৰ লাইটৰ পোহৰত ৰ'দত আপোনাৰ শাইনিং কৰিব। খুব ধুনীয়া কালাৰ হয় এইটো, বহুত হিট কালাৰ। বৰ্তমান সময়ত বহুত চলে এইটো কালাৰ। চাব পাৰে আপোনালোকে। এখন হ'ব ইয়াৰ মেখেলা। মেখেলাত পুৰা ওপৰলৈকে ফুল আছে ইয়াৰ, সেইটো চাই ল'ব পাৰে আপোনালোকে। আৰু এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিছত এইটো আপোনাৰ এটা পাৰি থাকিব, আৰু হেভি হ'ব ব্লাউজৰ পিচটো। এনেকুৱা হ'ব। এইটো ব্লু কালাৰত হ'ব। আপুনি চাই ল'ব পাৰে। চাদৰত এইটো আঁচল হ'ব, আঁচলটো ইমান ডাঙৰ হয়, আৰু মাজত আপোনাৰ সৰু সৰু ফুল থাকিব, আৰু আপোনাৰ মাজত বগা সূতাৰে মিনা কৰা হ'ব। আপোনালোকে চাই ল'ব পাৰে, খুব ধুনীয়া জোৰা হয় এটা। এইটো আপোনাৰ মেখেলা হ'ব। মেখেলা পুৰা ওপৰলৈকে ফুল আছে, আৰু এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিছত এইটো হাতত এটা পাৰি থাকিব, আৰু অল বডি এনেকুৱা সৰু সৰু বুটা থাকিব। হেভি ব্লাউজ হ'ব, খুব ধুনীয়া কালাৰ হয়। এইটো চাওক, এইটো এটা গোল্ডেন কালাৰৰ জোৰা হয়। ইয়াত অল বডি গোল্ডেন গুণাৰে ফুল আছে। এটা ধুনীয়া জোৰা হয় এইটো, আপোনাৰ বহুত হেভি হয় জোৰাটো, আৰু একেবাৰে সফ্ট কাপোৰ। খুব ধুনীয়া জোৰা। আৰু এইবিলাক লাগিলে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম, কণ্টেক্ট নাম্বাৰ। আপোনালোকে হোৱাটছআপ কৰিব পাৰে বা কলো কৰিব পাৰে। আৰু এইটো মোৰ প্ৰথম ভিডিঅ'। আপোনালোকে মোক ছাপোৰ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে নেক্সট টাইম মোৰ ভিডিঅ'বিলাক আপোনালোকে চবতকৈ আগতে পায়। এইটো চাওক, এখন হ'ব এখন মেখেলা। ইমান ওপৰলৈকে ফুল আছে, চাই লওক। খুব ধুনীয়া জোৰা হয়, একদম শ্বাইনিং কৰি থাকে, মানে লাইটৰ পোহৰত পুৰা শ্বাইনিং হ'ব।
এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ কিমান হেভি হ'ব ব্লাউজৰ পিচটো চাই লওক এইটো খুব ধুনীয়া যোৰা হয় আপোনালোকক লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মই যিমান পাৰো আপোনালোকক একেবাৰে কম দামত দিয়াৰ কাৰণে চেষ্টা কৰিম মেখেলা চাদৰবোৰ মোৰ তাত বিভিন্ন ধৰণৰ মেখেলা চাদৰ পাব আপোনালোকে চাই লওক এইটো এটা ব্লেক মিক্স পাটৰ যোৰা ব্লেকত আপোনাৰ তামা গুণাৰে ফুল আছে আৰু মাজত হোৱাইট কালাৰ সূতাৰে মিনা কৰা আছে এইটো চাই লওক খুব সুন্দৰ যোৰা এইটো হ'ব আপোনাৰ মেখেলা পুৰা ওপৰলৈকে ফুল আছে এইটো হ'ব ব্লাউজৰ পিছত এটা পাৰি থাকিব লগতে অল বডি আপোনাৰ সৰু সৰু বুটা থাকিব খুব ধুনীয়া যোৰা হয় এইটো চাওক এইটো এটা বটল গ্ৰীণ কালাৰৰ যোৰা হয় অল বডি সৰু সৰু বুটা আছে আৰু এইটো আচল হয় এইটো বৰ্তমান খুব চলি আছে আপোনাৰ খুবেই পছন্দ কৰে এই যোৰাটো এইটো এটা মিক্স পাটৰ যোৰা হয় খুব ধুনীয়া যোৰা হয় এখন চাদৰ অলবডি ফুল আছে এইখন হ'ব মেখেলা ইয়াৰ চাই লওক মেখেলা পুৰা ওপৰলৈকে ফুল আছে হেভি যোৰা এইটো বিয়া পাৰ্টিত যাব পৰা যোৰা এইটো হ'ব ইয়াৰ ব্লাউজৰ পিছত এটা পাৰি থাকিব আৰু অলবডি সৰু সৰু বুটা থাকিব আৰু এইবিলাক হ'ব সাইড পাৰি আৰু আপোনালোকক মই আগতে যিকেইযোৰ দেখাইছো সবতে সাইড পাৰি থাকিব মই একচুয়ালি দেখাব ৰৈ গ'ল মই এইটো যেটো প্ৰথম ভিডিও ইমান আইডিয়াও নাই মোৰ তো লাহে লাহে গোটেইখিনি আইডিয়া আহি যাব এইটো প্ৰথম ভিডিও মোৰ ৰৈ গৈছে দেখাব সকলোতে পাৰি থাকিব সাইড পাৰিও থাকিব এইটো এটা যোৰা চাওক এইটো খুব ধুনীয়া যোৰা পাৰ্পল কালাৰৰ যোৰা হয় এইটো আপোনাৰ মাজত হোৱাইট মিনা কৰা থাকিব খুব ধুনীয়া যোৰা কোৱালিটি একদম সফট কোৱালিটিৰ কাপোৰ হয় এইটো মিক্স পাট এখন চাদৰ অলবডি এনেকুৱা সৰু সৰু থাকিব আৰু এইটো আচল হ'ব আৰু এইখন হ'ব ইয়াৰ মেখেলা এইটো চাওক এখন মেখেলা হ'ব খুব ধুনীয়া হয় কাপোৰটো পিন্ধি আৰাম হ'ব আপোনালোকৰ আৰু এইটো হ'ব পাৰি হ'ব তো সাইড পাৰি হ'ব চাই লওক যদি আপোনালোকক লাগে এইবিলাক এনেকুৱা ধৰণৰ মিক্স পাট বা আৰু বিভিন্ন ধৰণৰ যোৰা তো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব মোৰ কন্টাক্ট নাম্বাৰটো দি দিম মই ডেসক্ৰিপচনত আৰু আপোনালোকে মোক সাপোৰ্ট কৰিব আৰু মই ধনী দুখীয়া সকলো শ্ৰেণীৰ মানুহৰ সুবিধা হোৱাকৈ কম দামত ভাল বস্তু দিয়াৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোক সাপোৰ্ট কৰক